আজি হ'ল 14 জুন। আজি দিনটোক কি বুলি কোৱা হয় আপোনালোকে জানেনে? আজি হ'ল ৱৰ্ল্ড ব্লাড ডনাৰ ডে। সেইবাবে আমাৰ ব্লাড বেংকত আজি NMৰ এটা ব্লাড কেম্প আছে। বহুতো সমাজ সচেতন লোকে আহি ব্লাড ডনেট কৰিলে। ব্লাড ডনাৰসকলক এটা এটা গছপুলি দিয়া হ'ল। জুবিন দাই কোৱাৰ দৰে গছ থাকিলেহে মানুহ থাকিব। আপোনালোকেও যদি পাৰে ব্লাড দি মানুহক হেল্প কৰিব। আপোনালোকৰ অলপমান সহায়ে কাৰোবাৰ জীৱন এটা বচাব পাৰে। মৰ্ণিং কেম্প ডিউটি কৰি ৰুমলৈ আহি অলপ ফ্ৰেছ হৈ আকৌ 2টা বজাত ডিউটিলৈ বুলি গ'লোঁ। মোৰ ইভিনিং শ্বিফ্ট আছিলে আজি। ডিউটিত গৈয়ে কামত লাগি গ'লোঁ। মেডিকেল প্ৰফেশ্যনত নিজকে নিয়োজিত কৰিছোঁ যেতিয়া আমি মানুহৰ বাবে কাম কৰিবই লাগিব। নিজৰ সামৰ্থ্য অনুযায়ী যি যেনেকৈ পাৰোঁ সহায় কৰিবলৈ ট্ৰাই কৰোঁ। দিনটো ডিউটি থকাৰ বাবে ভাত বনাবলৈ টাইমে নাপালোঁ। সেইবাবে হোটেলতে গৈ ভাতটো খাই আহিলোঁ। ভাতটো খাই আকৌ ডিউটিত সোমালোঁ। ৰাতি 7টা বজাৰ পৰা আজি ইণ্ডিয়া-পাকিস্তান ওমেন T20 ৱৰ্ল্ড কাপো আছিল। কামৰ মাজতে খেল অলপ চালোঁ। বাকী কামবোৰ নাইট শ্বিফ্টক হেণ্ডঅভাৰ দি ৰুমলৈ বুলি আহিলোঁ। ৰুমত ভাতটো খাই দাদা এণ্ড মই অলপ কেম্পাছতে খোজকাঢ়িবলৈ বুলি ওলাই গ'লোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ। বাই বাই।